তোমাৰ প্ৰেজেণ্টেশ্যন খুব ধুনীয়া হৈছে। থ্যাংক ইউ সো মাচ স্যার। আলফুলে বোলাই থৈ উৰু উৰু কৰে সাহিল স্যার থ্যাংক ইউ। মই এইবোৰ একোটো ভালৰ কাৰণে কৰা নাই। তোৰ নিচিনা গাধ এজনীক প্ৰেজেণ্টেশ্যন বনাব দি মই ইনভেষ্টাৰৰ আগত লাজ পাব বিচৰা নাছিলোঁ। ডেটছ অল। আৰু অফিচ জইন কৰা 2 দিন হোৱা নাই লিলিমাই ষ্টাৰ্ট কৰিলিয়ে। কি লিলিমাই কৰিছোঁ? চব ন'টিছ কৰোঁ মই, তেতিয়াও আৰু এতিয়াও। মইতো জাষ্ট থেংক ইউ কৈছোঁ। কি তেতিয়া এতিয়া মই তেতিয়া কিবা ভুল কৰিছিলোঁ? নাই এতিয়া কিবা ভুল কৰিছোঁ। সন্দেহ কৰা চৰ্তটো নগ'ল আৰু তোৰ। অনুভৱৰ লগত ক'ত গৈছিলি? কি কোন অনুভৱ? ভাল লগা